ছাৰ এজন হৈ আছে আমাৰ বেয়াটো লাগিছে বহুত মানে ফেভাৰিট টিচাৰ আছিলে আমাৰ মানে সকলো প্ৰব্লেম মানে ছাৰৰ পৰা সহায় পাইছিলো আমি এতিয়াতো আমাৰ ছাৰ এনেকা নাই এতিয়া আমাক হঠাৎ মানে এৰি গৈছে বেয়াটো লাগিছে বহুতে মৰ্মান্তিক দুখত ভাগি পৰিছো কাৰণ আমাৰ মাজৰ পৰা অতিকৈ মৰমৰ আমাৰ ইংৰাজী লেকচাৰটোৱে আমাৰ দিছিল তেখেত আমাৰ মাজত নাই সেইটো কাৰণে আজি হয় মানে বহুত বেয়া লাগে কিন্তু এতিয়া মই বিশেষকৈ মানে দেখুৱাই দিব নোৱাৰোঁ কি কৰিম আমাক এনেকুৱাকৈ তেখেতে উৎসাহিত কৰিছিল এনেকুৱাকৈ আমাক তেখেতে দিহা পৰামৰ্শ দিছিল আগবাঢ়ি যাবলৈ আমাৰ জীৱনত সেইখিনি অতুলনীয় বহুত অতুলনীয় আৰু সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু তেখেতে এতিয়া য'তেই আছে বা যেনেকৈ আছে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰিবৰ কাৰণে তেখেতৰ আমি ভগৱানৰ ওচৰত তাকেই কামনা কৰিছোঁ মই বাসৰুত হৈ পৰিছোঁ মই এইখন বিদ্যালয়ৰ SMDCৰ প্ৰেছিডেণ্ট লগতে আমাৰ যিজন আমাৰ আনটাইমলি ডেথ হ'ল আমি আমাৰ এফালৰ খুব অমায়িক ছাত্ৰ আছিল ইংৰাজী বিভাগৰ আৰু ইয়াতে এইখন বিদ্যালয়তে আকৌ যোগদান কৰি ইয়াতে চাকৰি নিয়ামকৰণ হৈছিলে কালি নিজৰ কৰ্তব্য পালন কৰি ঘৰলৈ গৈ থকা অৱস্থাতেই আমাৰ চিমেণ্ট চাপৰি থানাৰ সন্মুখত আনখন বাইক খুন্দা মাৰে আৰু মেডিকেল গৈ নাপালেহি বেছি নকওঁ খুব দুখ লাগিছে আৰু খুব অমায়িক ছাত্ৰই আমি ফলত নিজে পঢ়া ষ্টুডেণ্ট কাৰণে আৰু বেছিকৈ দুখ লাগিছে আৰু বেছি নকওঁ আমি হঠাতে এনেকুৱা এটা দুখৰ খবৰ পাম বুলি আমি কোনো কল্পনাই কৰা নাছিলো তাক অকালতে হেৰুৱালো আমি আচলতে চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ এজন ছাত্ৰ আছিলে আৰু মই সেইখন মহাবিদ্যালয়তে অধ্যাপক আৰু আমাৰ ছাত্ৰৰ উপৰিও আমাৰ কলিগ হিচাপে আছিলে খুব অমায়িক ল'ৰা আচলতে মৃত্যুৰ পিছতে আমি গুণবোৰ বেছিকৈ বুজি পাওঁ নহয় জানো তথাপিও মই আজি ক'বই লাগিব এইখিনি মুহূৰ্তত তেওঁ আত্মাৰ সদ্গতি কামনা কৰি যে সি আগৰণুৱা সকলোতে ইংলিছৰ ল'ৰা খুব এক্সপাৰ্ট এনি যিকোনো কাম কলেজৰ হ'লে যিকোনো কাম সি আগভাগ লয় আমাৰ মহাবিদ্যালয়ৰ লগতো পৰিয়ালৰ দৰে এতিয়াও আছিলে সি যদিও এই কনিষ্ঠ মহাবিদ্যালয়ত সি জইন কৰিছিলে গতিকে শোকৰ চাহ পৰিছে আমাৰ সকলোৰে মানে এটা মচিব নোৱাৰা এটা ইতিহাস হৈ ৰ'ব সি আৰু সমগ্ৰ অঞ্চলতো সি এটা আগৰণুৱা সি সাংস্কৃতিক দিশটোতো গাঁৱৰ কাৰণে সি আমাকো আমন্ত্ৰণ কৰে সংস্কৃতিৰ কাৰণে যিখিনি কিবা কিবি পালন কৰিবলগীয়া উৎসৱ পাৰ্বণ এইবিলাকতো আমাক আমন্ত্ৰণ কৰিছিলে গতিকে আমি তাক বহুত ভালকৈ পাইছিলো গতিকে এটা আমাৰ কাৰণে দুখৰ খবৰ আজিৰ দিনটোত এনেকুৱা এটা খবৰ যেন আৰু নাহক এইটোৱে বিচাৰিছো আমি আৰু তাৰ আত্মাৰ সদ্গতি কামনা কৰিছো এইখিনি কৈছো আজি